নমস্কাৰ সকলোলৈকে ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জনাই আমাৰ যাত্ৰা আৰম্ভ হৈছিল মাজুলীলৈ বুলি ৰাস চাম বুলি। আৰু আমি গৈ প্ৰথমেই পালোঁ উত্তৰ কমলাবাৰী সত্ৰ, য'ত আমি থাকিম আৰু ইয়াতে আমি ৰাস চাম, আপোনালোকেও চাব। শ্যাম কানু চলে চলে বৃন্দাবনে, শ্যাম কানু চলে চলে বৃন্দাবনে। উঠিয়া প্রভাতে মোহন বংশী ঘাটে, উঠিয়া প্রভাতে মোহন বংশী হাতে। বুধে নচাৰিবে লাগি চলে বৃন্দাবনে, বুধে নচাৰিবে লাগি চলে বৃন্দাবনে। শ্যাম কানু চলে চলে বৃন্দাবনে। পাৱেনে পূৰ্বাজে ৰুণু জুনু কৰি, বনমালা শুভে গলে মাথাই ময়ৰাৰ পাখি। বুধে নোৰাখিবে লাগি চলে বৃন্দাবনে, বুধে নোৰাখিবে লাগি চলে বৃন্দাবনে। শ্যাম কানু চলে চলে বৃন্দাবনে। যশোৱা জননীৰ কৃষ্ণ আচলৰ ধন, কংসই অনুচৰ কৰি কৰিলে নিধন। যশোৱা জননীৰ কৃষ্ণ আচলৰ ধন, কংসই অনুচৰ কৰি কৰিলে নিধন। বকয় ঘাদি কৰি পুতনাক বধ কৰি, বকয় ঘাদি
কমলাবাৰী সত্ৰৰ আকাশ বন্তি। বৃন্দাবনে শ্যাম কানু চলে চলে বৃন্দাবনে। এয়া হৈছে মাজুলীৰ চামগুৰি সত্ৰ, মুখা সত্ৰ। বৰ ধুনীয়া, শিল্পীসকলে বৰ ধুনীয়াকৈ মুখাসমূহ অংকন কৰি ৰাখিছে, সঁচাকৈ বৰ ধুনীয়া। উত্তৰ কমলাবাৰী সত্ৰ। এয়া আউনীআটী সত্ৰৰ সোণৰ নাও।